লাইক এণ্ড ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা ঘণ্টা বটনটো দবাই প্ৰেছ কৰি দিব। বাই বাই। দোস্ত এতিয়া অলপ বহুৱা বহুত দিন লগৰ মানে কথা পাতো বলা বলা। এটা কথা হ'লে কি কথা ভাইদাস নাপাই কিয় কি দোস্ত মোৰো সেই কৰোণা বুঢ়াই বিয়াৰ কথা পাতিছে এই কম বয়সতে তুই ভালে পাব লাগে কি ভালে পাব লাগে বুঢ়াই লাগা হৈ মোৰ ভাগ্যত বা কি কানাই আছে না খনাই আছে এইটো কথা হয় নহয় নহয় জানাই হয় ভাই কিন্তু ছোৱালীজনী বা কি আহে তাই যদি মোক আহি সাজ বাচন ধুবা দিয়ে কি আহিছা নহয় তোৰ কথা হাঁহি উঠিছিল হাঁহি উঠা কথা নাই তাই যদি মোক ফিল্টাৰত পানী দিবা দিয়ে পেটিকোট ধুবা দিয়ে তেতিয়া মোৰ অৱস্থাটো কি হ'ব ধুবা একো নহয় কি চিন্তা কৰি লাভ নাই মাথাটো নষ্ট কৰিব লগা নাই তুই নহ'লেতো কথাই নাই দোষ আৰু যদি হয় যাওঁ তই আজি বাজে চিন্তা কৰি নাথাকিবি যাওঁ দে আমি এতিয়া অফিচৰ পৰা আহিছিলোঁ এতিয়া মানে কোনখন গাঁৱত এই মানিকপুৰ গাঁও মানিকপুৰ কোন মানিকপুৰ বা আমি এই চিংগাঁৱৰ পৰা আহিছোঁ এই মানিকপুৰক মানিকপুৰটো দুখন আছে এখন আছে সৰু মানিকপুৰ বুঢ়া মানুহ ভালকৈ কওঁ নহয় নহয় এখন মানিকপুৰ আছে সৰু মানিকপুৰ এখন আছে বৰ মানিকপুৰ দাদা এই বৰ মানিকপুৰত বৰ মানিকপুৰত আপোনালোকৰ নাম দুটা কি বা মোৰ নাম ভাইৰাছ আৰু ইয়াৰ মোৰ দেউতা কৰোণা ভাইৰাছ বাপা কিয় দৌৰিলা মাছা তোত ধৰি দৌৰছি কি মইতো কি কৰিলো ইয়াক আপি চাবা আহিছিলি এই পাগলা গাঁওখনক এই চলিটো পাগলা এই ৰমেনে কৈছিল নাই আপি এটা ভাল আপি থকা বুলি কাৰণে আহিছো আমি দতাই জাঙে তোৰ ভাল হ'লি মোৰো ভাল মই আজি এইটো কালি মৰি যাম মই চাবি লাহে কি হ'ল বা এতিয়া নেকি ঘৰে এই সি ৰমেনে তোমাৰ এইখিনিতে বুলি কৈছিল বাটত বেৰা এনেহেনটো এনেকৈ কৈছিল আমাক আৰু ছোৱালীটো যদি ভাল নহয় তই বিয়া বচোন চৰি কিবা এটা কৰিব কিৰো এই নহ'লে দৰ্জাখন যাব লাগিব মাষ্টৰ কোনবা আছে আমি আহিছিলোঁ আপোনাক ৰমেনে ক'লে নেকি ৰমেনে কৈছি ৰবা দেছো বহি লওক আপোনালোকে বহব ইয়াতে আপোনালোক পাছে কেনে আপোনালোক দুজনে আহিছিলা না আহিছি আৰু আমি দুজনে আহিছোঁ ৰমেনে ক'বাত নাইলা নেকি আপোনালোক ৰমেনে নাই যে সকাম আছে বুলি ক'বাত বোলে কিবা মণ্ডলক লাগাল ধৰবা যাব ঠিকে আছে ৰমেনে এইদিনা মোক কৈছিলে পাহাৰী এতিয়া মেইন কথাটো ক'ব পাৰোঁ বাৰু মেইন কথাটো মানে ক'ব পাৰে আপোনালোকে কয় যদি মানে আপোনালোকৰ মেইন উদ্দেশ্যটো কওকচোন কি কাৰণত আহিছে মানে আমাৰ একমাত্ৰ ল'ৰাই এইটো নামটো আছে পাছত ক'ম আপোনাক দেছো ক'ব দে আৰু বোলে আপোনাৰ ছোৱালীটো আপুনি কি ল'ৰাটোৰ দেউতাক নেকি মই দেউতাক ল'ৰাটো অলপ সেনেহানে লাগিছে এতিয়া আমি আপোনাৰ ছোৱালীটো চাব আহিছিলোঁ এতিয়া যদি আপুনি যদি ছোৱালীটো আমাক দেখি আমি চাব পাৰোঁ যদি পচন্দ পাতি একেলগে আৰু সেইটো পচন্দ পাতিৰ কথাটো পাছত হ'ব সেইটো ছোৱালীটো যাব আহিছে এতিয়া আপোনালোক ল'ৰা আৰু দেউতাকৰ নামটো ক'লে ভাল হয় আৰু একেলগে মানে মোৰ নাম হ'ল কৰোণা আপনার নাম করুণা আৰু ইয়াৰ নামটো ভাইৰাছ
কিবা কৰোণা ভাইৰাছ ও মইনা ওলে নাইবি কেলে তো নিঙ কৰোণা ভাইৰাছ কি বুলে কি কলে জহৰ বালা দুলা হে যাদে কৰোণা ভাইৰাছ নাই হল কি হল বাবা এই কথা কি হল কি মই কৈছিলো না পুৰা ইখান গান পাগলা বুলিছো পইচাটো আৰু উপায় নাই একবাৰ কিছু ভাল লাগি আপনি তো ভালো ছিল উপায় নাই জহৰ বালা দুলা হে গেছিলে কৰোণা ভাইৰাছ ও বাবা কৰোণা ভাইৰাছ জহৰ বালা দুলা হে গেছিলে ও মইনা নাইবি দে ও আই বৰ বাচাই বাচলো আজি কৰোণা ভাইৰাছত কিমান মানুহ মল্লা চীনত জাপানত আদি আমাৰ তাতো আহিছিল আজি বাহাৰ ৰক্ষা দে নাহাই বৰ ভাল কৰছা আজি ও কৰোণা ভাইৰাছ বেল দে কিবা কয় কৰোণা ভাইৰাছত তাত মই বিয়া দিম মোৰ আপি সি ভাইৰাছত তাত বিয়া নেদম ও মাইকন আজি ঘৰত ও বৰ বাচাই বাচলো আজি মুখে ধৰে কাষে ধৰে মইনা তইনা আমি এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো আজি নতুন মেম্বাৰ আছে এয়া ইনামুল এয়া শ্বহীদুল আৰু ইয়াকতো চিনি পায় মুখতো চিনি পায় কৈ দিয়া বাকীখিনি হাই গাইজ আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে আমাক এইটো কৰিব মানে বুজিটো পাইছে আপোনালোকে নিশ্চয় এইটো মানে কি লাইক কৰিব আৰু কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্টৰ জৰিয়তে আমাক আশীৰ্বাদ জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক কমেণ্টৰ জৰিয়তে জনাব যাতে আমি আগলৈ শুদ্ধৰূপে কৰিব পাৰোঁ আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ নাই টেবুল কৰে যি কৰে আপোনালোকৰ মতে আৰু আমি সদায় আপোনালোকক আশীৰ্বাদ বিচাৰোঁ আমি ইয়াতে ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰোঁ লগতে আপোনালোকে আমাক আশীৰ্বাদ দিয়ে আৰু এজন নতুন মেম্বাৰ আছিল ফাৰুক সি এতিয়া নাই তেখেত এতিয়া আমাৰ মাজত উপস্থিত নাই নেক্সট ভিডিঅ' বনালে আমি আপোনালোকৰ ওচৰত তেখেতক চিনাকি কৰিম বাই বাই প্লিজ গাইজ ছাবস্ক্ৰাইব কৰিব চেনেলটো প্লিজ